ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি আজি ময়ো ওলালোঁ ঢেকীয়াখোৱা নামঘৰলৈ গৈ। বহুত দিনৰ পৰা যাম বুলি ভাবি আছিলোঁ। সেই কয় নহয় ভগৱানে যেতিয়ালৈকে নামাতে তেতিয়ালৈকে আপুনি যাব নোৱাৰে, তো মিলা নাছিল। আজি পটককৈ মিলিলে আৰু আমি গৈ ওলালোগৈ ঐতিহ্য পুৰণা নামঘৰ ঢেকীয়াখোৱা বৰনামঘৰ। কোৱা যায় যে ঢেকীয়াখোৱা বৰনামঘৰ 1461 চনত শ্ৰী 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 মাধৱদেৱে স্থাপনা কৰিছিল। কোৱা যায় যে ধৰ্ম প্ৰচাৰ কৰি যেতিয়া তেওঁ এই ঠাইডোখৰ পাইছিলগৈ, তাতে এহাল দম্পতীয়ে ৰাতিৰ আহাৰ তেওঁক ঢেকীয়া শাকেৰে আগবঢ়াইছিল আৰু তাতে তেওঁ এগছি চাকি বন্তি জ্বলাই নিজৰ পূজা অৰ্চনা আগবঢ়াইছিল আৰু সেয়াই আজিৰ দিন ঢেকীয়াখোৱা নামঘৰ ৰূপে জনা যায়। আৰু এই ভাদৰ মাহৰ দিনটোতে অশেষ ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটে আৰু কোৱা যায় যে যিগছি চাকি মাধৱদেৱে জ্বলাইছিল সেইগছি চাকি আজিও জ্বলি আছে। এছিয়া বুকছ অফ ৰেকৰ্ডছত আজিও ঐতিহ্য পুৰণা জ্বলি থকা মাটিৰ চাকি হিচাপে স্বীকৃতি লাভ কৰিছে। আমিও মনতে আশা লৈ চাকি এগছ জ্বলাওঁ বুলি আগবাঢ়িলোঁ। যিহেতুকে ভাদ মাহ অশেষ ভক্তগণ ৰাইজৰ সমাগম ঘটিছিল আৰু ভিতৰৰ দৃশ্যভাগি মই শব্দৰে বৰ্ণনা কৰিব নোৱাৰোঁ। আৰু ভিতৰলৈ গৈ মনটো কিবা এটা ভাল লাগি যায়। কেলেকি আপুনি 1 কিলোমিটাৰ দূৰৰ পৰাই নামৰ ধ্বনি শুনা পাব। যিহেতুকে ভাদ মাহৰ দিনকেইটা প্ৰতিদিন নাম চলিয়ে থাকে। আমিও আগবাঢ়িলোঁ, চাকি গছি দিলোঁ আৰু চবৰে ভাল হওক বুলি কামনা কৰিলোঁ। যোন আহিব পাৰিছে তেওঁলোকৰো যেন ভাল হওক, যোন আহিব নাই পৰা তেওঁলোকৰো যেন বছৰটো মংগলময় হওক বুলিয়েই কামনা কৰি চাকি গছি আগবঢ়ালোঁ আৰু মেইন নামঘৰ ভাগলৈ সেৱা কৰিবলৈ যাওঁ বুলি আগবাঢ়িলোঁ। সেৱা চেৱা কৰি মেলি আমি যিহেতুকে মায়ে কৈ পঠিয়াইছিলে যে প্ৰসাদ লৈ আহিবা, তো আমি দেখিলোঁ প্ৰসাদৰ লাইন বহুত দীঘল। তো আমি ভাবিলোঁ তেতিয়ালৈকে অকণমান নামঘৰ ভাগৰ চাৰিওকাষে চাওঁ, যিহেতুকে বহুতখিনি নতুন বস্তু নিৰ্মাণ কৰিছে আৰু ৰাতিৰ দৃশ্যবিলাক দেখি সঁচাকৈ মনটো বহুত ভাল লাগিল। কওকচোন কিমান যে সুন্দৰ পৰিৱেশ, শব্দৰে বৰ্ণনা কৰিব নোৱাৰি। আৰু বাহিৰত এয়া আমিও ভাবিলোঁ যে জেলেপীৰ আনন্দ লোৱা যাওক, তো দুইজন ভায়েক ককায়েকে মিলি জেলেপী অলপ খাই ঘৰলৈ বুলি উভতিলোঁ। ধন্যবাদ। ভুল ভ্ৰান্তি হৈছে যদি ক্ষমা কৰিব।